পিছ পৰি গৈছে সেইটো কেনেধৰণে চাব কেনেধৰণে চাম আমি গোটেইখিনি অধ্যয়ন কৰিব লাগিব তাৰ কাৰণে এতিয়া আমি অসমীয়া মাধ্যমৰ স্কুলখিনিতো আমি ইংলিছ ইম্প্ৰুভমেণ্ট কৰা বা কিছু বিষয়ত এনেকৈ আমাৰ পাঠ্যপুথিসমূহত অসমীয়া শব্দ থাকে তাৰ লগে লগে যাতে ইংৰাজী টাৰ্মবিলাকো শিকিব পৰা যায় চৰকাৰী বিদ্যালয়সমূহত কিছু গেপ আছে এইটো আমি স্বীকাৰ কৰি লৈছোঁ আৰু চৰকাৰী বিদ্যালয়সমূহত যি আন্তঃগাঁথনিৰ গেপ আছে বা শিক্ষকৰ গেপ আছে সেই গেপখিনি মীমাংসা কৰাৰ কাৰণে প্ৰণালীবদ্ধভাৱে আমি কিছু সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আপোনালোকে অহা কম দিনৰ ভিতৰত গম পাব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এই বিষয়টোলৈ খুবেই উদ্বিগ্ন আৰু তেখেতে ৰাতিয়ে দিনে চিন্তা কৰি আছে আন্তঃগাঁথনিৰ সমস্যা আৰু শিক্ষকৰ সমস্যা এইবোৰ দূৰ কৰাৰ কাৰণে আৰু আমি ভাবোঁ যে আমি এইটো সফল অভাৰত যদি চাওঁ পাৰফৰ্মেঞ্চটো এইবাৰ যিটো ৰেভিনিউচন এইটো কিন্তু কমিছে কেনেধৰণে দেখিছে সাংঘাতিক ধৰণৰ আহিছে এইটো নিশ্চিতভাৱে খুব অৱধাৰিত এটা ক'ভিড পৰিস্থিতিৰ মাজেৰে য'ত আমাৰ স্কুলসমূহ দীৰ্ঘদিন ধৰি বন্ধ আছিল গতিকে বন্ধ থকাত যিসকল ছাত্ৰ ছাত্ৰীয়ে ঘৰতে পঢ়িব লাগিছিল তো বহুতৰ ঘৰত পঢ়াৰ সা সুবিধা আছিল মাক বাপেকে যত্ন লৈছিল বহুতৰ সেইটো সুবিধা নাছিল গতিকে মই কালিয়ে কৈছোঁ যে কেইদিনমান আগৰ পৰা মই কৈ আহিছোঁ যে ক'ভিডৰ ইম্পেক্ট এটা মই আশংকা কৰিছোঁ আৰু সেইটোৱে হৈছে যে ক'ভিড ইম্পেক্টৰ ফলাফলটো প্ৰকাশত অনুষ্ঠিত হোৱা এইটো আমাৰ পৰীক্ষা আছিল যোৱাবাৰ আমি পৰীক্ষা অনুষ্ঠিত নকৰাকৈ আভ্যন্তৰীণ মূল্যায়নৰ ফলাফল দিছিলোঁ গতিকে ফলাফল সেই সময়ত যথেষ্ট সংখ্যকে পাছ কৰিছোঁ 90% ওপৰত আৰু ক'ভিড পৰিস্থিতিৰ পাছৰ এইবাৰ যিটো ফলাফল এই ফলাফলটোৱে যি ক'ভিডৰ ইম্পেক্ট এটা যে আমাৰ শিক্ষাৰ ওপৰত কৰিছে সেইটো চাইছে 56.9% ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে আৰু একাংশই খুব ভাল ফলাফল কৰিছে আৰু একাংশই ভাল ফলাফল কৰিব পৰা নাই যিসকলে বেয়া কৰিছে খুবেই বেয়া কৰিছে তাৰমানে বিশেষকৈ গ্ৰাম্যাঞ্চলত আমাৰ ক'ভিড পৰিস্থিতিৰ কাৰণে পঢ়া শুনা এইটো নহ'লেই নিচিনা মোৰ অনুমান হৈছে কেইটামান কথা বিশেষভাৱে পৰিস্ফুট হৈছে ফলাফলটো যে সাধাৰণতে আমাৰ মেট্ৰিক পৰীক্ষা বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত ছাত্ৰীসকলৰ এটা আধিপত্য থাকে ছাত্ৰীসকলে ফলাফল খুব ভাল কৰে এইবাৰ এই ফলাফলটোত ছাত্ৰীতকৈ আমাৰ ছাত্ৰসকলৰ ফলাফলে বেছি ভাল হোৱা নিচিনা পৰিলক্ষিত হৈছে অৰ্থাৎ ট্ৰেণ্ডটো ভংগ হৈছে কাৰণটো কি এইটো আমি অধ্যয়ন কৰিব লাগিব দ্বিতীয় এটা কাৰণো যিটো আমি অহৰহভাৱে আমি অধ্যয়নো কৰি আছোঁ চেষ্টাও কৰি আছোঁ যে প্ৰথম যিসকল 10টা স্থান যিসকলে পাইছে তাত যদি চোৱা যায় পুনৰবাৰ দেখা যায় যে ইংৰাজী মাধ্যমৰ ছাত্ৰ ছাত্ৰীয়ে তাত আধিপত্যটো বেছি আনকি চৰকাৰী বিদ্যালয় আছে শংকৰদেৱ শিশু নিকেতনো আছে জাতীয় বিদ্যালয়ো আছে কিন্তু এইবাৰ সংখ্যাটো কমিছে এই বিষয়টো আমি অধ্যয়ন কৰিব লাগিব আৰু জিলাভিত্তিক যদি আমি ফলাফল চাওঁ তেনেহ'লে কাছাৰ জিলা কাৰ্বি আংলং চিৰাং আদি কৰি কিছু জনজাতীয় অধ্যুষিত জিলা তাতে ফলাফলটো বেয়া হয় গতিকে এই জিলাকেইখনত কাৰ্বি আংলঙত কাৰ্বি আংলঙৰ বিপৰীতে কিন্তু ডিমা হাছাওত ফলাফল ভাল হৈছে তেওঁলোকে আগতকৈ উন্নত হৈছে কি কাৰণে ডিমা হাছাওত ফলাফল উন্নত হ'বলৈ কৰিবলৈ তেওঁলোক সক্ষম হৈছে আমি অধ্যয়ন কৰিম আৰু কি কাৰণে এতিয়াও চিৰাং জিলা বা কাৰ্বি আংলং পিছ পৰি আছে এইখিনিও আমি অধ্যয়ন কৰি তাত আমি বিশেষ ফ'কাছ কৰিব লাগিব উদ্বেগজনক আমি যদি সামাজিক বিন্যাসৰ ফালে চাওঁ সামাজিক বিন্যাসত আমি দেখা পাওঁ যে অনুসূচিত জাতিৰ ছাত্ৰ ছাত্ৰীসকলৰ পাছ কৰা মানে তেওঁলোকৰ শতাংশটো বিল' 42% চিডিউল কাষ্টৰ ক্ষেত্ৰত আৰু আমি যিহেতু সকলোৱে জানো আৰু চৰকাৰখনেও বিশেষ প্ৰচেষ্টা চলাইছে চাহ বাগান অঞ্চলত আমাৰ শিক্ষা বহুত পিছ পৰি আছে সেইকাৰণে আমি কিছুদিন আগত 96খন হাইস্কুল আমি চাহ বাগান অঞ্চলত নতুনকৈ স্থাপন কৰিলোঁ আৰু বাগান মেনেজমেণ্টৰ দ্বাৰা যিখিনি বিদ্যালয় পৰিচালিত হৈ আছে তাত আমি অতিৰিক্ত অসম চৰকাৰৰ পৰা 2গৰাকীকৈ শিক্ষক আমি দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ আমাৰ আগতে এছেছমেণ্ট আছে আমি দেখিছোঁ চাহ বাগানত শিক্ষা পিছ পৰি আছে মেট্ৰিকৰ ফলাফলটোৱে আকৌ দেখুৱাইছে যে চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰীসকলৰ পাছ কৰা শতাংশ অনলি 26 নে 27 বিল' 30 তাৰমানে যথেষ্ট ফলাফল বেয়া গতিকে এই সূচাংকসমূহে আমাৰ গোটেই মেট্ৰিক পৰীক্ষাটোৰ ওপৰত বা আমাৰ শিক্ষা ব্যৱস্থাটোৰ ওপৰত অধ্যয়ন কৰাৰ এটা সুযোগ দিব মই আজিয়ে ইয়াৰ বিতং অধ্যয়ন কৰিবৰ কাৰণে সেৱাৰ লগত মই কথা পাতিছোঁ যে ইয়াৰ এটা অধ্যয়ন
এনালাইচিছ আপোনালোকে আৰম্ভ কৰক, যাৰ ডিৰাইভেটিভছখিনি লৈ পেলাই আমি পৰৱৰ্তী সময়ত পৰিকল্পনা